আপোনালোকে কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মাৰ ঘৰৰ পৰা ৰাতিপুৱা এটা ভিডিঅ' আৰম্ভ কৰিলোঁ তো এইপিনে চাওক গৰুৱে একেবাৰে ঘাঁহ খাবলৈ আহিছে আৰু এইটো আছিলে পুখুৰী কিন্তু আপোনালোকে ধৰিব পাৰিছে জানো যে এইটো পুখুৰী হয় কাৰণ সকলোখিনিয়ে মানে ঘাঁহ বনে আগুৰি ধৰিছে ইয়াৰ তলত পিছে বহুত দোৱা আছে আৰু পানীও আছে এয়া চাব পাৰে চাওকচোন পানীবিলাক বহুত লেতেৰা হৈ গৈছে কাৰণ ওপৰত পুৰা একদম জংঘলে ভৰি পৰিছে এতিয়া যেহেতু বাৰিষাৰ দিন আৰু এয়া গৰুজনীয়ে একেবাৰে ঘাঁহ খাবলৈ সোমাই গৈছে পানীৰ মাজতে আৰু এয়া হৈছে গোটেইবিলাক হেলচি হয় আৰু লগতে আছে অকণমান কলম শাকো আছে তো সকলোৱে ব্লগটো শেষলৈ চাব আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বলক এইপিনে মায়ে কি কৰি আছে আপোনালোকক আৰু আজি হেনো মায়ে কচু শাক খুৱাব পিছে কচু মোৰ প্ৰিয় হয় কচু শাক মই চব্জি বা কচুৰ লতি সকলো ভাল পাওঁ আৰু এয়া চাওকচোন আমাৰ জাহাজী কলো হৈছে পিছে দুঠক পৰিছে এইপিনে চাব পাৰে আৰু এইপিনে মায়ে কাটি আছে কচু এয়া কচু কাটিলে আৰু এইপিনে মাৰ লগত নাতিনীয়েকো আছে পিছে আৰু এয়া শাকো উঠাইছিলে মায়ে এইপিনে মাটিগদুৰি হেলচি তাৰপিছত আছে কলম শাক সকলো জংঘলী শাক উঠাইছে মায়ে এই শাকখিনি পিছে ভাজি খাবলৈ ভালে লাগে আৰু এনেধৰণে মায়ে মানে মই আহিলে কিবা কিবি বনৰীয়া বস্তু খুৱাবলৈ চেষ্টা কৰে পিছে কাৰণ ইয়াতে শাক চাক অকণমান পোৱা যায় কচুও পোৱা যায় আৰু ভিতৰলৈ আহিলোঁ চাওক মায়ে অকণমান ৰেষ্ট লৈছে কাৰণ ৰাতিপুৱাই উঠে তাৰপিছতে আমি শিখা মই মিলি কাম বন কৰি ভাতত লাগি গ'লোঁ আৰু আজি এয়া বিলাহী আলুৰ সৈতে মাছ হ'ব আৰু শাক ভাজি লগতে কচু তৰকাৰী এইপিনে আছে মাছৰ কণীও আৰু এয়া মাছ ভাজি হৈ গৈছে আৰু এইপিনে চাব পাৰে চাওকচোন মাহঁতৰ ঘৰত মানে এন্দুৰ ইমান উৎপাত হৈছে যে গোটেই খান্দি পেলাইছে চাইডে চাইডে একদম ডাঙৰ গাঁত বনাই সি ৰাস্তা বনাই লৈছে মানে ভিতৰলৈ অহা তাকে দেখুৱালোঁ আপোনালোকক উপায় কি আছে জনাবচোন বাৰু তো এয়া আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল মাছৰ তৰকাৰী লগতে ভোট জলকীয়া আচাৰ লৈছোঁ মাছৰ কণী শাক ভাজি লগতে প্ৰিয় কচু তৰকাৰী পূৰা মিক্স কৰি বনাইছে বুট চয়াবিন আলু ৰঙালাও দি পেলাই আপোনালোকেও খাই চাবচোন বৰ টেষ্টি হয় এনেধৰণে কচু বনালে আৰু সকলোৱে পকাত বহি ধুনীয়াকৈ ভাত খাই আছোঁ আৰু সন্ধিয়া ভাইটিয়ে এটা বস্তু বনাই খোৱালে এয়া চাওকচোন কাচুন্দিৰ সৈতে গছৰ মধুৰিআম ধুনীয়াকৈ কাটি ল'লোঁ ময়ে পিছে কাটিলোঁ আৰু ভাইটিয়ে কাচুন্দি খান্দিলে বৰ ভাল লাগিছিলে খাবলৈ আপোনালোকেও ট্ৰাই কৰিব পাৰে আৰু ভাইটি ঘৰত থাকিলে ইটো সিটো খোৱা হৈ থাকে কাৰণ সি যিহেতু বৰপেটাত থাকে ঘৰলৈ আহিলে ইটো সিটো খাবলৈ বিচাৰে আৰু অলপ পিছতে তাৰ হেনো ভোকে লাগি গ'ল আৰু সি হেনো খাই চাওমিন বহুত দিন হেনো সি ফাষ্টফুড খোৱা নাই ঘৰতে বনাই মোকো ক'লে আৰু ঘৰত যদিও সিমানখিনি ভেজেছ নাছিলে তথাপিতো বন্ধাকবি পিঁয়াজ আৰু কণীৰ সৈতে মই ভাবিলোঁ এগ চাওমিন বনাই দিওঁ তো ইয়াত চাওমিনখিনি বইল হ'বলৈ দিলোঁ ইয়াতে অকণমান নিমখ আৰু ৰিফাইন তেল দিছিলোঁ পিছে তাৰপিছতে গোটেই পিঁয়াজ আৰু বন্ধাকবি কাটি ল'লোঁ আৰু লগতে চচ লৈছোঁ গাৰ্লিক চিলি চচ লগতে মেগী চচ আৰু লৈছোঁ লাইট চয়া চচ মানে দেৰি হ'ব বুলি কণ্ট্ৰল নোহোৱা হৈ গৈছে ন নিজে আহি গৈছে এইটো কাৰণে ভাবিছে মোৰ দেৰি হ'ব তো মই নিজে যোৱাই ভাল এইপিনে আমাৰ এগ ভুজিয়া হৈ আছে চাওমিন বইল হৈ গ'ল আৰু এইপিনে বন্ধাকবি পিঁয়াজ আৰু কণীখিনি ধুনীয়াকৈ ভজাৰ পিছতে ইয়াতে মই চচখিনি দি দিছিলোঁ তাৰপিছতে দি দিম বইল কৰা চাওমিনখিনি আৰু অকণমান ইয়াতে নিমখ আৰু লগতে মই দিছিলোঁ চেনি একদম চিম্পুলকৈ বনাইছোঁ কিন্তু এনেকৈ বনালে খাবলৈ ভাল লাগে আপোনালোকেও ট্ৰাই কৰিব পাৰে ইভিনিঙত আৰু আমি এতিয়া খোৱাৰ পাল এনেই টমেটো চচ খাই পঢ়াই নাই তাই ঘূৰাই আছে নপঢ়ে এইটো জ্বলা আছে নে জিখা মা কেনেকৈ পৰিলে মোৰ তাতে আৰু মাক দিচোন তোৰ পৰা কেনেকুৱা হৈছে দেখাই দিয়া চাওমিন খাই বৈ লৈ আমি ওলালোঁ বৈশ্য চকলৈ মানে বজাৰলৈ ভণ্টিয়ে ক'লে চিকেন আনিব যাব তো ময়ো ওলালোঁ আৰু আমাৰ টুকটুক বেটাও ওলালে যিহেতু ঘৰতে থাকি বৰ হওঁ সেইটো কাৰণে ভাবিলোঁ এপাক ফুৰি আহোঁ তো এয়া ওলালোঁ কুকুৰকো আনিবলৈ আৰু আমাৰ বেটাই চাওকচোন কিমান মানে চাই আছে মুৰ্গীকেইজনীক তো চব্জি বজাৰত জুই লাগিছে চব্জিটো কিনিবই নোৱাৰি আপোনালোকে গমেই পায় তো আজিলৈ আহিলোঁ দেই থেংকছ ফৰ ৱাচিং